Hello friends, welcome back again to our channel. আজি অলপ more energetic হৈ আহিছো খুব ভালকে শিকাম আজি ওকে আমি তোমালোকক a letter to God শিকাই আছিলো আৰু এই আগৰ ভিডিওটোত আমি এইখিনি লকে পাইছিলো যে কেনেদৰে লেন্সৰ খেতিডৰা হেল ষ্টৰ্মৰ কাৰণে অৰ্থাৎ হিল বৰষুণৰ কাৰণে কেনেকৈ গোটেই মাকৈ খেতিখিনি তাৰ ধ্বংস হৈ গৈছিলে তাৰ পিছত গোটেই ফ্যামিলিটো হিহঁত চিন্তাত পৰিছিলে কেনেদৰে হিহঁতে এই ভুকতে পাৰ কৰিব লগিয়া হ'ব হিহঁতে এই গোটেই বছৰটো গতিকে ভিডিওটোৰ আধালৈকে সম্পূৰ্ণ হৈছিলে সেইখিনি আৰু বাকি পাৰ্টটো আমি এইটো ভিডিওত আমি কমপ্লিট কৰি দিম গতিকে let's start it. But in the hearts of all who lived in that solitary house in the middle of the valley, there was a single hope, help from God. আৰু সেই solitary house to যিটো মাউন্টেইন ক্ৰেষ্টত আছিলে আৰু হিহঁতৰ অন্তৰ অৰ্থাৎ লেন্সহঁতৰ অন্তৰত মাত্ৰ এটাই আশা আছিলে আৰু সেইটো হৈছে help from God. ভগৱানৰ পৰা সহায় পাব হিহঁতে Don't be so upset even though this seems like a total loss. আৰু আপসেট নহবা আনহ্যাপি নহবা যদিও এইটো এটা টোটাল লস হৈছিলে অৰ্থাৎ সম্পূৰ্ণৰূপে হিহঁতৰ ধ্বংস হৈ গৈছিলে খেতিডৰা তথাপিও আনহ্যাপি নহবা Remember no one dies of hunger আৰু এইটো সদায় মনত ৰাখিবা যে কোনোৱে ভোকত মৰিব লগিয়া নহয় কোনোৱে নাখাই নমৰে That's what they say no one dies of hunger আৰু এনেদৰে মানুহে কয় যে কোনোৱে ভোকত মৰিব লগিয়া নহয় All through the night Lenso thought only of his one hope, the help of God. আৰু হিদিনা গোটেই ৰাতি লেন্সোৱে মাত্ৰ এটাই আশা চকুত ৰাখিছিলে আৰু সেইটো হৈছে হি গডৰ পৰা হেল্প পাব whose eyes as he had been instructed see everything even what is deep in one's conscience আৰু conscience মানে হৈছে an inner sense of right and wrong অৰ্থাৎ মানুহৰ মনত থকা ভুল শুদ্ধ ভাল বেয়াৰ যিটো অনুভূতি তাকে কয় conscience আৰু লেন্সোৱে ভাবিছিলে যে ভগৱানৰ চকুৰে মানুহৰ মনত থকা আনকি গোটেইখিনি বস্তু ভুল শুদ্ধ ভাল বেয়া সকলোবিলাক বস্তুৱে ভগৱানে দেখি থাকে Lenso was an ox of a man working like an animal in the fields but still he knew how to write So Lenso was an ox of a man অৰ্থাৎ লেন্সো এজন বহুত হাৰ্ড ওয়াৰ্কিং আছিলে মানুহ অৰ্থাৎ তেখেতে এনিমেলৰ নিচিনা খেতিত কাম কৰিছিলে যেনেকৈ গৰুৱে খেতিত হাল বাই বহুত কষ্ট কৰে তেনেকৈ লেন্সো নিজৰ খেতিডৰাৰ নামত বহুত কষ্ট কৰিছিলে লাইক এন এনিমেল কিন্তু তথাপিও হি কিন্তু লিখা পঢ়া জানিছিলে কেনেকৈ লিখিব লাগে হি জানিছিলে The following Sunday at daybreak he began to write a letter which he himself would carry to town and place in the mail আৰু হি পিছৰ ৰবিবাৰৰ দিনাখন হি খুব দোকমকালিতে ৰাতিপুৱাৰ আৰম্ভণিতে ডে ব্ৰেক মানে হৈছে যেটো দিনৰ আৰম্ভণিতে হি এখন লেটাৰ লিখিব আৰু সেইখন হি টাউনলৈ লৈ গৈ মেইল বক্সত হি প্লেস কৰিব মেইল যেটো ডাক ঘৰত পোষ্ট অফিসত ৰঙা ৰঙা কালাৰৰ মেইল বক্স থাকে তাত দি আহিব It was nothing less than a letter to God আৰু এইখন অন্য একো নাছিলে এইখন আছিল a letter to God মানে এই চিঠিখন হি ভগৱানলৈ লিখিছিলে গতিকে এই চিঠিখন লিখা আৰম্ভ কৰিছিল এনেদৰে God he wrote if you don't help me my family and I will go hungry this year ভগৱান যদি আপুনি মোক সহায় নকৰে তেনেহলে মোৰ ফ্যামিলি গোটেই পৰিয়াল আৰু মই ভোকত থাকিব লগিয়া হ'ব এই গোটেই বছৰটোৰ কাৰণে I need 100 pesos in order to sow my field again and to live until the crop comes because the hailstorm at peso মানে দিয়া আছে currency of several Latin American countries মানে হৈছে দক্ষিণ আমেৰিকাৰ যিবিলাক দেশ লাইক ব্ৰাজিল আৰ্জেন্টিনা কলম্বিয়া এইবিলাক দেশত যেনেকৈ আমাৰ দেশত মুদ্ৰা আমি ৰূপী ব্যৱহাৰ কৰো হিহঁতৰ দেশত হিহঁতে পেছো বুলি কয় আৰু ভগৱানৰ পৰা হি বিচাৰিছিলে যে তাক 100 পেছো লাগে আৰু সেইখিনি পইচাৰে হি নিজৰ খেতিডৰাত হি again পুনৰবাৰ হি শস্যৰ বীজ ৰোপণ কৰিব আৰু হি তেনেদৰে লেটাৰখন হি কন্টিনিউ কৰি গৈ আছিল ইয়াত ডট দিয়া আছে তাৰ মানে লেটাৰখন কন্টিনিউ হৈ গৈ আছে অৰ্থাৎ হি হয়তো বৰ্ণনা কৰিছে কেনেদৰে হেল ষ্টৰ্মে তাৰ খেতিডৰা ধ্বংস কৰিছিলে আৰু সেই চিঠিখনত হি সম্পূৰ্ণৰূপে হেবিলাক ব্যাখ্যা কৰিছিলে He wrote
to God on the envelope, put the letter inside, and still troubled, went to town. আৰু সি এনভেলপত এড্ৰেছ কৰিছিলে টু গড অৰ্থাৎ ভগৱানলৈ বুলি এড্ৰেছ কৰিছিলে আৰু সেই লেটাৰখন লৈ সি টাউনলৈ গৈছিলে At the post office he placed a stamp on the letter and dropped it into the mailbox আৰু সি পোষ্ট অফিচলৈ গৈ সি এটা ষ্টেম্প লৈছিলে ষ্টেম্পটো দিলেহে লেটাৰখন গৈ পায় এটা ষ্টেম্প কিনিব পায় আৰু সেইটো সি এনভেলপটোত মাৰি দিছিলে আৰু সেইটো মেইল বক্সত লেটাৰখন সি প্লেচ কৰিছিলে ৰাখি দিছিলে One of the employees who was a postman and also helped at the office went to his boss laughing heartily and showed him the letter to God আৰু এজন এমপ্লয় আছিলে অৰ্থাৎ পোষ্ট অফিচতে কাম কৰা এজন লোক আৰু তেখেত আছিলে এজন পোষ্টমেন আৰু তেখেতে সেই বাকিবিলাক অফিচৰ কামতো সহায় কৰিছিলে আৰু তেখেতে সেই লেটাৰখন লৈ খুব জোৰেৰে হাঁহিছিলে আৰু সেই লেটাৰখন তাৰ বছ অৰ্থাৎ পোষ্ট মাষ্টাৰলৈ লৈ গৈছিলে আৰু কাৰণ তাত লেটাৰখনত লিখা আছিলে এড্ৰেছ কৰা আছিলে টু গড বুলি সেইকাৰণে তাৰ হাঁহি উঠিছিলে Never in his career as a postman had he known that address আৰু এইটো আচৰিত হিও বহুত আচৰিত হৈছিলে যে সি ইমান বছৰ পোষ্ট অফিচত কাম কৰিছে কিন্তু কেতিয়াও সি গডলৈ লিখা কোনো চিঠি দেখা নাছিলে এইটোৱে তাৰ ফাৰ্ষ্ট টাইম The postmaster a fat amiable fellow who also broke out laughing but almost immediately he turned serious and tapping the letter on his desk commented What fate I wish I had the fate of the man who wrote this letter আৰু এতিয়া পোষ্টমাষ্টাৰজন কেনেকুৱা আছিলে সেইটো বৰ্ণনা কৰিছে তেখেত আছিলে এজন ফেট মানে শকতকৈ কিন্তু এমায়েবল আছিলে অৰ্থাৎ অমাইক খুব নম্ৰ ব্যক্তি আছিলে তেখেত এজন তেখেতৰো কিন্তু সেই গডলৈ যিটো এড্ৰেছ সেইটো দেখা পাই তেখেতৰ হাঁহি উঠিছিলে কিন্তু তেখেত লগে লগে চিৰিয়াছ হ'ল আৰু লেটাৰখন তাৰ টেবুলত ৰাখিলে ডেস্কত আৰু তেখেতে কৈছিলে বাহ কি বিশ্বাস মই আশা কৰোঁ মোৰো এই মানুহজনৰ নিচিনাই যদি বিশ্বাস থাকিলেহেঁতেন গডৰ ওপৰত Starting up a correspondence with God correspondence মানে হৈছে যেটো এড্ৰেছ লেটাৰ এখনত যেটো correspondence মানে হৈছে কালৈ লিখিছা তুমি সেইটো এড্ৰেছটো কোৱা হয় আৰু সেই লেটাৰখনতে লিখা আছিল টু গড বুলি correspondence কৰা আছিল So in order not to shake the writer's faith in God the postmaster came up with an idea answer the letter the postmaster জনে এইবাৰ এটা নতুন আইডিয়া এটা আনিছিলে মনত ভাবিছিলে যে যেহেতু এই মানুহজনৰ ভগৱানৰ ওপৰত বহুত বিশ্বাস আছিল গতিকে সেই বিশ্বাসটো যাতে সদায় অটুট থাকে যাতে সেই বিশ্বাসটো ভাঙি নাযায় সেই কাৰণে তেখেতে সেই লেটাৰখনৰ উত্তৰ নিজেই উত্তৰ দিব লেটাৰখনৰ but when he opened it was evident that to answer it he needed something more than goodwill ink and paper কিন্তু যেতিয়াই হি লেটাৰখন এনভেলপৰ পৰা উলিয়াই পঢ়ি চাইছিলে তেতিয়াই তেখেতে গম পাইছিলে যে লেটাৰখনৰ এনসাৰ কৰোতে তেখেতক অকল সদ্ভাৱ চিয়াহি আৰু এখন কাগজ হলেই নহব তাতকৈও কিবা অধিক বস্তুৰ দৰকাৰ হ'ব তেখেতক but he stuck to his resolution he asked for money from his employees he himself gave part of his salary and several friends of his were obliged to give something for an act of charity কিন্তু তেখেত এজন বহুত দৃঢ় প্ৰতিজ্ঞ ব্যক্তি আছিল পোষ্টমাষ্টাৰজন তেখেতে মানে ভাবি লৈছিল যে মই কিবা এটা কৰিমেই এই মানুহজনক মই কিবা ধৰণে হলেও সহায় কৰিমেই যি বস্তু তেখেতে বিচাৰিছে গতিকে তেখেতে নিজৰ এমপ্লয়িজ বিলাক তেখেতৰ আন্ডাৰত যিবিলাক কৰ্মচাৰী আছিল এই সকলক লগত লৈ নিজেও তেখেতৰ স্যালাৰিৰ এটা ভাগ এটা দিছিলে আৰু তেখেতৰ যিবিলাক বন্ধু বৰ্গ আছিল সকলোকে তেখেতে মান্তি কৰাইছিলে হিয়তৰ পৰা অলপ পইচা দিবলৈ আৰু হেইটো হিয়তে চেৰিটি বুলি গণ্য কৰা হ'ব চেৰিটি মানে হৈছে যেটো আমি দান বৰঙনি দিয়া যেটো কাৰ্য আৰু হেই গোটেইখিনি পইচা কালেকচন কৰি তেখেতে লেন্সলৈ পঠিয়াই দিব It was impossible for him to gather together the 100 pesos so he was able to send the farmer only a little more than half আৰু হেই গোটেই 100 pesos to কালেকচন কৰোতে এই পোষ্টমাষ্টাৰ জনৰ কাৰণে অলপ অসুবিধা হৈছিল কাৰণ এইটো এটা বহুত বেছি পইচা আছিল গতিকে তেখেতে
সেইখিনি a little more than half অৰ্থাৎ half of 100 pesos হৈছে 50 pesos so তাতকে 50 পেছতকে অলপ বেছি পইচাহে তেখেতে কালেকশ্যন কৰিব পাৰিছিলে he put the money in an envelope addressed to Lancho and with it a letter containing only a single word as a signature God আৰু সেই গোটেই পইচাখিনি যিখিনি কালেকশ্যন হৈছিলে সেইখিনি এনভেলপৰ ভিতৰত তেখেতে সোমাইছিলে আৰু হেতুত লেন্সলৈ পঠিয়াই দিছিলে আৰু এই লেটাৰখনত এনভেলপৰ ভিতৰত তেখেতে এখন লেটাৰো পঠাইছিলে লেন্সলৈ পইচাখিনিৰ লগতে আৰু তাতে এটা সিগনেচাৰ আছিল আৰু হেতু সিগনেচাৰ তেখেতে গড বুলি লিখিছিলে অৰ্থাৎ যাতে লেন্সয়ে বিশ্বাস কৰি লয় যে এই পইচাখিনি ভগৱানেই পঠাইছে তেওঁলৈ The following Sunday Lancho came up a bit earlier than usual to ask if there was a letter for him আৰু নেক্সট যেটো ৰবিবাৰ সেই ৰবিবাৰৰ দিনাখন লেন্সয়ে আগতকৈ অলপ অধিক সোনকালে পোষ্ট অফিচলৈ আহিছিলে আৰু হি খুদিবলৈ আহিছিলে এটো যে তাৰ নামত কিবা লেটাৰ আহিছে নেকি It was the postman himself who handed the letter to him while the postmaster experiencing the contentment of a man who has performed a good deed looked on from his office আৰু হেই যিজন পোষ্টম্যান আছিল সেই পোষ্টম্যানে সেই লেটাৰখন সেই এনভেলপত যে টকাখানি আছিল সেই লেটাৰখন লেন্সৰ নামত থকা সেইখন তাৰ হাতত দি দিছিলে আৰু যিজন পোষ্ট মাষ্টাৰ আছিল যিয়ে মেইন আইডিয়াটো তেখেতৰ মনতে আহিছিল যে এনেকে পইচা দিব তেখেতে কিন্তু ভিতৰতে আছিল আৰু তেখেতৰ মানে লেন্সৰ মনত যেটো কন্টেন্টমেন্ট হৈছে যেটো স্যাটিসফ্যাকশন মানে সন্তুষ্টি হেইটোলৈ তেখেতে লক্ষ্য কৰিছিল আৰু তেখেতে অনুভৱ কৰিছিল যে তেখেতে এটা কিবা ভাল কাম কৰিছিল আৰু তেখেতে এনেদৰে লক্ষ্য কৰি আছিল লেন্সৰ ফালে Lancho showed not the slightest surprise on seeing the money কিন্তু হেই পইচাখানি যেতিয়া লেন্সয়ে পাইছিল হি কিন্তু কোনো ধৰণৰ স্লাইটেষ্ট মানে ন্যূনতম কোনো ধৰণৰ সাৰপ্ৰাইজ বা আচৰিত হোৱা দেখুৱা নাছিল হি পইচাখানি দেখা পাই such was his confidence মানে তেখেতৰ হিমান কনফিডেন্স আছিল যে তেখেতে জানে যে তেখেতক গডে হেই পইচা পঠাবই But he became angry when he counted the money. কিন্তু যেতিয়া হি টকাখানি গণিছিলে কাউন্ট কৰিছিলে তেতিয়া কিন্তু তেখেতৰ খং উঠিছিলে God could not have made a mistake nor could he have denied Lancho what he had requested. তেখেতে ভাবিছিলে যে ভগৱানৰ তো কোনো মিস্টেক হ'ব নোৱাৰে বা ভগৱানে তো লেন্সই বিচৰা বস্তুখিনি নিদিয়াকেও থাকিব নোৱাৰে Immediately Lancho went up to the window to ask for paper and ink. আৰু লগে লগে লেন্সয়ে পোষ্ট অফিচৰ খিৰকি কাখলৈ গৈ নতুনকৈ তেখেতে পেপাৰ কাগজ আৰু সিয়াহি বিচাৰিছিল মানে তেখেতে হয়তো আকৌ এখন ভগৱানলৈ চিঠি লিখিব ওলাইছে On the public writing table he started to write with much wrinkling of his brow caused by the effort he had to make to express his ideas আৰু যত পাবলিক ৰাইটিং টেবুল মানে এখন তাত টেবুল থাকে পোষ্ট অফিচত যত সকলোৱে লিখা মেলাৰ কাৰণে ব্যৱহাৰ কৰে তাত হিও লিখিবলৈ আৰম্ভ কৰিছিল আৰু লিখতে তাৰ চকুৰ চেলাউৰি ভাস কৰি দিছিল আৰু এনেকুৱা তাৰ মুখখন এনেকুৱা দেখা গৈছিল যে যেন মানে হি বহুত কষ্ট কৰি মনৰ অনুভূতিবোৰ চিঠিত লিখিবলৈ হি যেন যত্ন কৰিছে When he finished he went to the window to buy a stamp which he licked and then affixed to the envelope with a blow of his fist আৰু যেতিয়া তাৰ চিঠিখন লিখা সম্পূৰ্ণ হৈছিল হে আকৌ খিৰকি কাখলৈ গৈ এবাৰ এটা নতুন ষ্টেম্প কিনিছিল আৰু সেই ষ্টেম্পটো হি জিভাৰে সেলেকি লিকড মানে সেলেকি টিয়াই লৈছিল আৰু লৈ এনভেলপত এবাৰ হাতৰ মুঠিৰে জোৰেৰে মাৰি হেতু ষ্টেম্পটো লগাই দিছিল এনভেলপত The moment the letter fell into the mailbox the postmaster went to open it আৰু যেতিয়াই লেন্সয়ে সম্পূৰ্ণ হোৱাৰ পিছত মেইল বক্সত লেটাৰখন ৰাখিছিল পোষ্টমাষ্টাৰে হেতু চাই আছিল নিৰীক্ষণ কৰি আছিল আৰু তেখেতে আহি সেই লেটাৰখন এনভেলপৰ পৰা উলিয়াই চাইছিল It said God of the money that I asked for only 70 pesos reached me আৰু লেটাৰখনত লেন্সয়ে লিখিছিল God হে ভগৱান of the money that I asked for যিখিনি টকা মই বিচাৰিছিল আপোনাৰ পৰা only 70 pesos reached me আৰু তাৰ ভিতৰত মই 100 pesos বিচাৰিছিল কিন্তু তাত 70 pesos হে আছে মই পাইছো send me
দ্য ৰেষ্ট চিন্স আই নিড ইট ভেৰি মাছ আৰু বাকীখিনি টকাও যাতে মোলৈ পঠিয়াই দিয়ে কাৰণ সেই টকাখিনিৰ মোৰ বহুত দৰকাৰ আছিলে but don't send it to me through the mail because the post office employees are a bunch of crooks কিন্তু মোক মেইলৰ থ্ৰুদি পোষ্ট অফিচৰ জৰিয়তে যাতে মোক পইচাটো নপঠায় এইবাৰ মোলৈ ডাইৰেক্ট পঠায় কাৰণ পোষ্ট অফিচৰ যিবিলাক এমপ্লয় আছে অৰ্থাৎ কৰ্মচাৰী আছে সিহঁত বহুত বেয়া লোক ক্ৰুক মানে ডিসঅনেষ্ট পাৰ্সন মানে খুব বেয়া স্বভাৱৰ লোক সিহঁত হয়তো আৰু নিজৰ নামটো হি লেন্সো বুলি চিঠিখনত লিখিছিলে মানে এইটো ক'ব বিচাৰিছে যে পোষ্ট অফিচত যিবিলাক কাম কৰা লোক আছিলে সিহঁতে লেন্সৰ টকাখিনি হয়তো মাজতে ডিসঅনেষ্ট উপায়েৰে বেয়া উপায়েৰে সেই টকাখিনি ৰাখি থৈছিলে সেইটো লেন্সোৱে মনে মনে ভাবিছিলে গতিকে ফ্ৰেণ্ডছ এইখিনিতে গোটেই লেসনটো বুজোৱা শেষ হৈ গ'ল লাইন বাই লাইন আৰু ইয়াৰ পিছৰ ভিডিঅ'ত আমি গোটেই লেসনটোৰ লগত জড়িত যিবিলাক কোৱেশ্চনছ থাকিব সেইবিলাকৰ সলিউশনো আমি দি দিম গতিকে এইখিনিতে সকলোৱে যাতে এটা লাইক এটাতো দিব লাগে দিয়াচোন কাৰণ আমিও বহুত কষ্ট কৰি তোমালোকৰ কাৰণে এইখিনি উলিয়াইছো আৰু সেইটো কৰিলে আমাৰো ভাল লাগে আমিও উৎসাহ পাওঁ আৰু লগতে ভিডিঅ'টো যাতে সকলোৰে মাজত শ্বেয়াৰ কৰা তোমালোকে আৰু তেতিয়া হলে সকলোৱে ভিডিঅ'টো পাব পঢ়িব পাৰিব আৰু আমি পিছলৈ এনেকুৱা ভিডিঅ' দি থাকিম তোমালোকৰ কোৱেশ্চন আনসাৰ্স দিম আৰু ইয়াৰ পৰাও তোমালোকৰ বহুত লাভ হ'ব লাইক কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা থ্যাংক ইউ